4.2 আমি উৎপাদক বিশ্লেষণ কৰি পেলাই দ্বিঘাত সমীকৰণ সমাধানটো 1টো চালোঁ 2টো আমি একেধৰণে কৰিম 3টো আমাৰ এতিয়া ৰুট অভাৰ আছে এইটো মই কৰি দেখাইছোঁ 3টো আমাৰ 3টো কৰি চাম 3টো দিয়া আছে √2x² + 7x + 5 into √2 = 0 এটো প্লাস চিন আছে গতিকে মাজৰ পাৰ্টটো আমি প্লাস কৰি উলিয়াম এতিয়া এটা আমি ফাৰ্স্ট a আৰু এটো পূৰণ কৰি চাম এটো আহিব √2 আৰু √2 আছে 2 5 * 10 10টো আমি ভাঙি পেলাই 10টো আমি যদি ভাঙি 2 5 5 * 10 আৰু 5 + 2 7 এটো আমাৰ ওলাই গ'ল আৰু প্লাস আছে কাৰণে প্লাস কৰিম √2x² + 5 + 2 into x plus 5 into √2 = 0 this implies ahi gol √2x² plus bracket to jodi khuli do 5x plus 2y6 plus 5 into √2 = 0 etia first dutar par ami common lom ki common lom sam e dutar par amar x common ahibo √2x plus 5 plus ইয়াত 2 ইয়াত √2 আছে দুইটাৰ পৰা আমাৰ √2 কমন আহিব ইয়াত তেতিয়া 2 আছে √2 into x থাকি যাব plus 5 = 0 এতিয়া মাজৰ ৰাখি দুটা এটা মিলি গল কমন লব পাৰিম √2 into x plus 5 into x plus √2 = 0 এতেকে √2x plus 5 = 0 or x plus √2 = 0 this implies √2x = -5 this implies x = -5 by √2 or x = -√2 ইয়াৰ সমাধানটো হ'ব এটো